হে গাইজ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। এতিয়া আমি যাই আছোঁ পূজা চাবৰ কাৰণে। ৰাতি আজি নৱমী হয়, চ' নৱমীৰ দিনাখন যাই আছোঁ, কিন্তু পূজা কি চাওঁ হিচাপ নাই, এনেই ওলাই যাম আৰু অলপ, আৰু আপোনালোকক দেখাব ট্ৰাই কৰিম। আৰু এইজন মোৰ নহয় দেই, এইজন মাৰ হয়, এনেই পিন্ধি আছিলোঁ, গম পালে বম বজাব মোক। চ' এতিয়া ওলালোঁ, এইফালে ওলাল মানে আমি গোটেই ফেমিলি যাই আছোঁ। খালি আজি আমাৰ মুন্দি মানে প্ৰিয়া মেডাম নাই, মা ভণ্টি মই আৰু আমাৰ ঘৰৰ কাষত থকা ৰীতা খুৰীহঁত। চবলক চাই দিয়ক ভিডিঅ', ক'ত কি চাওঁ হিচাপ নাই, কিন্তু এনেই যাম আৰু আপোনালোকক দেখাম চবলক। এয়া যাই আছোঁ, এইফালেও আছে আমাৰ ছেকেণ্ড তেলচুৰা, আৰু এইফালে আছে বিশাল আৰু বাকী মানুহ যে আছে আগত। এয়া আহিলোঁ ওলাই, এতিয়া বেটাৰীত যাই আছোঁ। এয়া এইফালে গাড়ীত লাইট চাওক, পূৰা নীলা। পিছফালে আছে বাকীখিনি। আৰু এইটো চাই লওক, সিদিনা যে মই লাষ্ট ভিডিঅ'ত যে দিছিলোঁ মূৰ্তি ভাঙাবৰ কাৰণে বনোৱা, সেইটো চাওক না গাইজ, কি মজা বনাইছে এইটো। ইয়াতে কালি মূৰ্তি ভাঙা হ'ব, মূৰ্তি কিবা এটা আৰু এইবিলাক চাওক। ইয়াতে কালি মূৰ্তি ভাঙাবৰ কাৰণে বনাইছে, এইটো লাষ্ট ভিডিঅ'ত দেখাইছিলে। আৰু এইবিলাক চাওক, এয়া আহি পাই গ'লোঁ চাৰিআলি, ইয়াতে নুমিলোঁ গাড়ীৰ পৰা। এইফালে বাকীখিনি নুমিল, চবলক এতিয়া চাই দিয়ক। আৰু এইফালে জাম চাওক, পূৰা জাম লাগি আছে। এইবিলাক চাই লওক, পূৰা জাম। এইফালে চাই লওক, পূৰা জাম, এতিয়াই যাব দিছে। এয়া খোজকাঢ়ি যাই আছোঁ, আৰু এইফালে মানুহ চাওক কিমান বেছি হৈছে। ভাবা নাছিলোঁ ইমান মানুহ হ'ব বুলি এইবাৰ। তাতে আৰু আজি নৱমী, এনেই বেলেগবাৰ অষ্টমীৰ দিনাখনে বহুত বেছি মানুহ হয়, কিন্তু আজি যে নৱমীৰ দিনাও ইমান বেছি মানুহ হ'ব এইটো ভাবাই নাছিলোঁ, কিন্তু হৈ গ'ল। আৰু এইফালে চাওক না গাইজ, মানুহ ভাবা নাছিলোঁ এনেকুৱা মানুহ হ'ব বুলি, কিন্তু আৰু এইফালে নতুনকৈ ওলাইছে এইখন শ্বপিং মলখন। আৰু এটা ভুল কি হ'ল, মই মাইকডালো অনা নহ'ল, তাৰ কাৰণে এতিয়া ভইচটো ৰেকৰ্ড হৈ আছে নে গমেই নাপাওঁ। আহি পালোঁ লক্ষী মন্দিৰ, যিটো আমাৰ ইয়াতে মানে বহুত ডাঙৰকৈ পূজা হয়, কিন্তু এইটো বছৰ বাৰু একো নাই, এইটো বছৰ একো নহ'ল, কিন্তু এনেই বেলেগ বাৰটো বহুত ডাঙৰ হয় ইয়াতে পূজা। চ' চাওঁ বাৰু ইয়াতে কি হৈ আছে। এইখিনি পৰা ঘূৰি দিলোঁ আৰু নোৱাৰি ইয়াৰ পৰা। আৰু ইয়াৰে আগত এইবাৰ বেলতলাত পূজাও হোৱা নাই,
আৰু তাৰ কাৰণে ভিতৰতো নোসোমালোঁ, মানুহ ইমান বেছি আছিল যে ভিতৰতো সোমাব নাপালোঁ। বেলেগ এটা মন্দিৰতো সোমাব লাগিব, এইটোতো ইমান মানুহৰ মাজত সোমাব মানে কি সোমায়ো লাভ নাই। আপোনালোকে সেইটো চাইডটো মানুহ চাই লওক না। সেইটো চাইডত মানে মানুহ ইমানেই বেছি আছে যে যোৱাটো সম্ভৱেই নহয়। তাৰ কাৰণে তাৰ পৰা ঘূৰি দিলোঁ, ঘূৰি এতিয়া আহি আছোঁ আকৌ ৰিটাৰ্ণ যে চাওঁ আগত আৰু দুটা তিনিটা জেগাত পূজা হৈ আছে। তাৰপিছত যাম এতিয়া তাতে, ইয়াতে নোসোমাওঁ আৰু বাপৰে। এয়া কিবাকৈ আহি পালোঁ চাৰিআলি। এতিয়া চাৰিআলিৰ পৰা আগত যাই চাওঁ, হয়তো আগত পূজাত সোমাব পাৰোঁ বা নোসোমাব পাৰোঁ। এনেকুৱা ভিৰত সোমাই লাভ নাই। আৰু গাইজ এইফালে যাম চাওক না, চাৰিআলিত যাম। সেইটো আছে, সেইটো বাৰটো পূৰা যাম, এইটো বাৰটো পূৰা যাম। এয়া চাৰিআলি পাৰ হৈ আহিলোঁ, মানে চাৰিআলি পুলিচ পইণ্ট পাৰ হৈ আহিলোঁ। বৰ্তমান চাৰিআলিতে আছোঁ আৰু ইয়াতে আহি লগ পালোঁ প্ৰিয়া মেডাম। তাই এটা কাপোৰ পিন্ধিছে হা, মানুহৰ ফ্ৰকটো থাকে ভৰিৰ ইয়াতে, টাইৰ আছে ইয়াতে। মই দেখাম বাৰু, এতিয়া যদি লগ পাওঁ মই দেখাম। ফ্ৰকটো হাতত থাকে তাইৰ, মানুহৰ থাকে ভৰিত, তাইৰ ইয়াতে ফ্ৰক আছে। দেখাই আছোঁ বাৰু, তাৰপৰা এটা নহয় দুটা। ইয়াতে আহি ল'লোঁ এটা নাও, যিটো পানীত জুই দিলে চলে। এইফালে চলি আছে, মই দেখাই আছোঁ। ভিতৰত জুই জ্বলি আছে আৰু এইটো চলি আছে। মোৰ লোৱা জাহাজটো টেষ্ট কালি মূৰ্তি ভাব যাতে এতিয়া লৈ যাম আৰু। এয়া লৈ ল'লোঁ এইটো, এতিয়া ঘৰত যাই টেষ্ট কৰিম। ইয়াতে টেষ্ট নকৰোঁ আৰু। হাতত চাওক কাপোৰটো, আৰু তাতে লগ পালোঁ এজন লগৰ, পূৰা টানি লৈ গৈছিল দি বোলে মোক তাতে এতিয়া ৰাখি থৈ দিয়ে। মন্দিৰত সোমালোঁ, কিন্তু বাৰু পূজা কৰিব ভিতৰত নাযাওঁ। আৰু নোযোৱা কাৰণটো মই কালি আপোনাক ভিডিঅ'ত দেখাই আছোঁ। এইটো ভিডিঅ'ৰ পিছত যিটো ভিডিঅ' আহিব এইটো ভিডিঅ'ত আপোনাক দেখা পাব। মই মন্দিৰৰ ভিতৰত কিহৰ কাৰণে নাযাওঁ। আৰু এইটো মন্দিৰত অকল মানে দুৰ্গা পূজাত অকল এইবাৰ বুলি নহয়, মই কোনোবা দুৰ্গা পূজাতে কোনো মন্দিৰৰ প্ৰসাদ নাখাওঁ। তাৰ কাৰণটো নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব। আহিলোঁ তাৰ পৰা ওলাই, মাহঁতে নক'লে, মাহঁতে ইয়াতে ৰখি থাকিল। চব অলপ নাযাওঁ আৰু এতিয়া কিবা এটা খাম আৰু চিধা যাম ঘৰত। চব অলপ চাই থাকক, নাযাওঁ, বাই বাই। এয়া আহি পালোঁ লতা কটা চাৰিআলিত। কোন ধৰণৰ খোৱা বস্তু দোকানে নাপালোঁ। এখন পাইছিলোঁ, ইমানখিনি মানুহ ৰখি গুচি আহিলোঁ। এতিয়া আহি ইয়াতে ফুচকাটো খাই লওঁ এইটো দোকানত। এইটো বাৰু পাৰ্মানেণ্ট দোকান, আজি অকল পূজা বুলি নহয়, ৰেগুলাৰলি থাকে দোকানটো। চব ইয়াতে ফুচকাটো খাই লওঁ। ফুচকা দেখা এয়া ফুচকা খাই আহিলোঁ আৰু ইয়াতে লৈছোঁ মিঠাই। ইয়াতে অকল আজি বুলি নহয়, মই পূজাৰ আগৰ পৰা লৈ যাই আছিলোঁ এইটো জেগাৰ পৰাই। আৰু এইফালে চলি আছে পূজা। আৰু ইয়াতে লৈ আছোঁ।
ইয়াতে চলি আছে বজাৰ এইবাৰ পূজাত যায় সঁচা কথা ক'ব ন একো ইণ্টাৰেষ্ট নালাগিল না কিবা চাব পাইছোঁ না কি পাইছোঁ তাতকৈ ডাঙৰ কথা কি ইয়াতে ফুচকা খালোঁ ফুচকাটো একো টেষ্ট নাপালোঁ নাখালোঁ ইয়াতে হৈ আছে জিলাপি পূজাততো জিলাপিটো মেইনে হয় তাকে জিলাপি লৈ আছে বনাই আছে তাকে ৰখি আছোঁ গাইজ আহি পালোঁ ঘৰত আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট এটা ভিডিঅ'তে তেতিয়াহ'লে বাই বাই জয় অসম